Hello everyone, good morning. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি ৰাতিপুৱা এটা মই ব্লগ আৰম্ভ কৰিলো। আজি হল শনিবাৰ আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। আমি এতিয়া চাহ খাই আছো। আমাৰ চাহ এফালে বিস্কুট আছে, কেক, ভুজিয়া এইবিলাকে দি খাম আৰু এতিয়া খাই লও, পিছত লগ পাই আছো। আমি চাহ খালোঁ আৰু চাহ খাই খাই ভাবিলোঁ যে আজি দিনটো কি কৰা যায়, ক'ত যোৱা যায়, কাৰণ আমি সপ্তাহত 2টা দিনে পাওঁ ফুৰিবলৈ আৰু বাকী দিনখিনিতো আমি ৰুমতে থাকিবলগীয়া হয়, হাজবেণ্ডৰ কাম থাকে, সেইকাৰণে ক'তো ওলাই যাব নোৱাৰোঁ। আৰু আজি ভাবিলোঁ আমি এখন অসমীয়া ৰেষ্টুৰেণ্টত যাওঁ আৰু তাতে গৈ খাই আহোঁ অলপ ভালকৈ। এতিয়া মই গা ধুই আহিলোঁ, এতিয়া ৰেডি হওঁ আৰু হাজবেণ্ডে গা ধুই আছে, সিও ৰেডি হওঁ, তাৰপিছত আমি ওলাই যাম। ঠিক আছে, গতিকে ৰেডি হৈ লওঁ এতিয়া, তাৰপিছত লগ পাম। আমি যাবলৈ ৰেডি হ'লোঁ আৰু এতিয়া গৈ থাকোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনাক ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আমি গৈ আছোঁ আৰু আমি য'ত গৈ আছোঁ ইয়াৰ পৰা 26 কিলোমিটাৰ হয়, অলপ দূৰতে হয়, গতিকে গৈ থাকোঁ, তাত গৈ লগ পাম। আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ বহুত বেয়া গ'ল আৰু ইয়াত ট্ৰাফিক চাওক আপোনালোকে, ইমান ট্ৰাফিক যে। আৰু মই যে কৈছিলোঁ আমি এখন অসমীয়া ৰেষ্টুৰেণ্টত খাবলৈ যাম বুলি, কিন্তু সেইটো নহ'লগৈ, কাৰণ সেই ৰেষ্টুৰেণ্টখন আচলতে ক্লাউড ৰেষ্টুৰেণ্ট হয়। আমি অনলাইনত চাওঁতে আমি ডিটেইলছখিনি ভালদৰে চেক নকৰিলোঁ আৰু তাৰপিছত যোৱাৰ পিছতহে গম পালোঁ যে এইখন ক্লাউড ৰেষ্টুৰেণ্ট হয়। ইয়াত অকল অনলাইন অৰ্ডাৰ কৰিহে বস্তুখিনি খাব পাৰি। সেইকাৰণে আমি পিছত এখন ভেজ ৰেষ্টুৰেণ্টত গ'লোঁ আৰু তাত গৈ আমি মছলা ধোচা, তাৰপিছতে পাও ভাজি বহুদিনৰ পিছত খাইছোঁ মই। আজি মই ছেকেণ্ড টাইম খাইছোঁ, আগতে এবাৰ খাইছিলোঁ, খাই বহুতেই ভাল লাগিল, বহুতেই টেষ্টি বনাইছে। আৰু একেবাৰে লাষ্টত খালোঁ আইচক্ৰীম, মেংগো আইচক্ৰীম, মোৰ ফেভৰেট হয়। আমি খাই বৈ তাৰ পৰা আমি ডাইৰেক্ট মলত গ'লোঁ, কাৰণ আমাৰ অকণমান বজাৰ কৰিবলগীয়া আছিল। সেইকাৰণে কি কিনো সেইখিনি আপোনালোকক দেখুৱাম আৰু এতিয়া চাই লওঁ কি কি ল'ব পাৰোঁ। বেছি আৰু দেখুৱাই নাথাকোঁ, মলতনো কি দেখুৱাই থাকিম ইমান। আমি মলৰ পৰা ৰুমত আহিলোঁ আৰু এতিয়া চাওক আমাৰ বস্তুখিনি হ'ল এইখিনি স্পেচিয়েল কিউট বেবীৰ কাৰণে। আমি কালি ঘৰলৈ যাম, আলহী ঘৰত, আৰু বেবীৰ কাৰণে এই বস্তুবিলাক কিনিলোঁ, জোতা আৰু ড্ৰেছ। আৰু মলত গৈছোঁ আৰু মোৰ কাৰণে একো নলওঁ, এইটো আৰু হ'ব পাৰে জানো, সেইকাৰণে মই এযোৰ চেণ্ডেল লৈ লৈছোঁ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে, হাজবেণ্ডৰ চইচ হয়। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি আৰু ভিডিঅ' কৰা নহ'ল আৰু আজি একদম ৰেডি হৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এঠাইলৈ যাবলৈ ওলালোঁ। কালি আপোনালোকক দেখুৱালোঁ, সৰু বাচ্ছাৰ কাপোৰ কিনিছিলোঁ যে, তাতে গৈ আছোঁ আৰু এতিয়া যাওঁ। তাৰপিছত তাত যোৱাৰ পিছত দেখুৱাম যিখিনি পাৰোঁ, গতিকে গৈ থাকোঁ ব'লক। ফাইনেলি আমি আলহী ঘৰত আহি পালোঁ আৰু এইজনী হয় আমাৰ টিকলা, কিউট টিকলা। চাওক, মই তাতে গৈ বেছি ভিডিঅ' কৰা নাই, অকল টিকলাটোৰে কিছুমান ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনিয়ে আপোনালোকক দেখুৱালোঁ। বেছি ভিডিঅ' কৰা নাই কাৰণ লাজো লাগি আছিল অলপ, সেইকাৰণে অভ্যাস নাই ভিডিঅ' কৰাৰ ইমান। তো এতিয়া আমি সিহঁতৰ ফ্লেটৰ তলতে এনেদৰে আবেলি খোজকাঢ়ি আছিলোঁ টিকলাটোৰ লগত। হেল্ল', আমি আচলতে কালি গৈছিলোঁ, মানে মোৰ হাজবেণ্ডৰ মামাৰ ল'ৰা ইয়াতে থাকে বেংগলৰতে, আৰু এতিয়া মামা আৰু মামী দুজনে আহিছে ইয়াতে, আৰু মামাৰ ল'ৰাটোৰ ল'ৰা হৈছে, মানে তাকে চাবলৈ গৈছিলোঁ। কিন্তু মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ লাজ লাগি আছিল অলপ, নতুন সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ। অলপ বেবীটোৰ ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনিয়ে দেখুৱালোঁ আপোনালোকক। কালি আলহী ঘৰৰ পৰা আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল আৰু পিছত। মোৰ মানে সদায় এনেকুৱাই হৈ থাকে, ভিডিঅ'বোৰ আৰম্ভ কৰোঁ আৰু পিছত শেষ কৰিবলৈ পাহৰি থাকোঁ। কালি আমি তাৰ পৰা 7টা মানত ওলাইছোঁ, তাৰপিছত ৰুম আহি পাওঁতে আমাৰ
9টা বাজিছিল। আমি তাৰ পৰা ডাইৰেক্ট আমি ৰুম চাবলৈ গৈছিলোঁ, কিন্তু ৰুম পচন্দ নহ'ল। তাৰপিছত আহিলোঁ ৰুমত, আৰু সেয়াই আৰু এতিয়া আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। লগ পাম অতি সোনকালে অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।